ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট সৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছো। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিবাদন জনাইছোঁ। প্ৰেম হৈছে মানুহৰ কাৰণে এক ভাৱনা মাথোন, কিন্তু ঈশ্বৰৰ কাৰণে ই এক নৈতিক গুণ। সেয়েহে পবিত্ৰ বাইবেলত ঈশ্বৰৰ বিষয়ে এইদৰে লিখা আছে, ঈশ্বৰ প্ৰেম, পাপী মানুহৰ কাৰণে পাপৰ দণ্ড হৈছে অনন্তকলীয়া জুইৰ সৰু বৰ। ঈশ্বৰে পাপক ঘিণ কৰে, কিন্তু মানুহক হ'লে তেওঁ প্ৰেম কৰে। ঈশ্বৰৰ প্ৰেমৰ বৰ্ণনা প্ৰথম যোহনৰ 4 অধ্যায়ৰ 10 পদত এইদৰে কৰা হৈছে, ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে। ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টই আমাৰ কাৰণে ঈশ্বৰৰ ক্ৰোধক শান্ত কৰিবলৈ আৰু তেওঁৰ দণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ কালবাৰীৰ ক্ৰুচত আমাৰ মৃত্যুদণ্ড সহন কৰিলে আৰু তৃতীয় দিনা মৃত অৱস্থাৰ পৰা তেওঁ জি উঠিল। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ প্ৰেমক সমাদৰ কৰে আৰু তেওঁৰ পুত্ৰৰ বলিদানক সমাদৰ কৰে আৰু তেওঁ পৰিত্ৰাণ পায়। প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। আহক আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা দয়ালু ঈশ্বৰ, প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে আজি যি বাক্য শুনোৱা হ'ল তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এই বাক্য শুনোতা প্ৰিয়সকলৰ হৃদয়ত আপুনি কাৰ্য কৰক, যাতে তেওঁ ইয়াক বুজি প্ৰভু যীশু খ্ৰীষ্টক নিজৰ একমাত্ৰ উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰে আৰু তেওঁ উদ্ধাৰ পায়। এই প্ৰাৰ্থনা নিবেদন যীশুখ্ৰীষ্টৰ নামত জনালোঁ। আমেন।